ঘরে ঘরে ত্রিরঙ্গ পতাকা। নমস্কাৰ, জয় হিন্দ বন্ধুসকল, আপোনালোকৰ স্বাগতম জনাইছোঁ ভইচ অফ গ্ৰীণ আছামৰ ৭৫তম স্বাধীনতা দিৱসৰ উপলক্ষে আজি ভিডিঅ'টো আগবঢ়াইছোঁ। ঘৰে ঘৰে তিৰংগা পতাকা। কি এক ঘৰে ঘৰে তিৰংগা পতাকা, এই গানটোৰ বিষয়ে আজি আলোচনা কৰিম। এই গানটোৰ ভিতৰত থকা কথাবোৰ আৰু এই গানৰ উদ্দেশ্য আৰু এই গানটোৰ ৰহস্য প্ৰতিটো বিষয়ত আমি অপেনলি আলোচনা কৰিম আজিৰ ভিডিঅ'টো। বন্ধুসকল, এইবাৰ ভাৰত তথা অসম চৰকাৰে ইউনিক প্ৰচেছ লৈছে, সেয়া হৈছে ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাব লাগে। কিয় উৰুৱাব লাগে জাতীয় পতাকা ঘৰে ঘৰে, কিয় এই পদক্ষেপ লোৱা হৈছে? আপোনালোক অলৰেডি ইতিমধ্যে নিউজ পেপাৰত আমি জানিবলৈ সক্ষম হৈছে, আপুনি গম পাইছে সকলোখিনি কথা। হ'লেও মই আপোনাৰ কাৰণে চিম্পলি এক্সপ্লেইন কৰিম এই বিষয়টোৰ ওপৰত। ৱাই উই আৰ ফ্লেগ হোষ্টিং ইন আৱাৰ হাউচ। আগত ৰাজহুৱা অনুষ্ঠানতেহে জাতীয় পতাকা উত্তোলন কৰা হৈছিলে, কিন্তু ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিব লাগে কিয়, সেয়া আপুনি জানিবৰ কাৰণে আমাৰ চেনেলটোৰ সৈতে বনি থাকক। আমাৰ চেনেলটোৰ নিয়মীয়া সদস্য হ'বৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, এই ৰঙা বটনটো দবাই বেল আইকনটো দবাই দিব প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন এট ফাৰ্ষ্ট ইন ইউৰ মোবাইল। ভিডিঅ'টো লাইক কৰিব, আমাক মটিভেট কৰিব, তাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ আমাৰ দেশৰ কাৰণে অৰ্থাৎ আমাৰ অসমৰ কাৰণে এটা মটিভেশ্যনেল ভিডিঅ' আপোনাৰ কাৰণে প্ৰেৰণামূলক ভিডিঅ' আগবঢ়াইছোঁ বহুত প্ৰচেষ্টা। চ' এই ভিডিঅ'টো 75 ইণ্ডিপেণ্ডেণ্ট ডে স্পেচিয়েল টুডেজ ভিডিঅ'ছ আৰু আজাদী কা অমৃত মহোৎসৱ কি, এই টেগলাইনটো বা এই লাইনটো কিয় লোৱা হৈছে এইবাৰ, এই বিষয়েও মই আপোনাৰ সৈতে আলোচনা কৰিম। তো বিষয় বহুকেইটা আছে, সময় যথেষ্ট লাগিব পাৰে, গতিকে ভিডিঅ'টো অকণমানো স্ক্ৰিপ্ট নকৰি সম্পূৰ্ণভাৱে মন দি চাই যাব পাৰিলে হেডফোনডাল ব্যৱহাৰ কৰিব আৰু নতুবা পৰিয়ালবৰ্গৰ লগত চাব, কাৰণ আমাৰ ভিডিঅ'ত ইতিবাচক কথা আলোচনা কৰা হয়। চ' আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু, ঘৰে ঘৰে তিৰংগা পতাকা উৰুওৱা হ'ল আজিৰ ভিডিঅ'ৰ টাইটেল। চ' ষ্টাৰ্ট দ্য টুডেৰ ভিডিঅ'। ঘৰে ঘৰে তিৰংগা পতাকা আজাদী কা অমৃত মহোৎসৱৰ অংশস্বৰূপ হৰ ঘৰ তিৰংগা অভিযানৰ শীৰ্ষক সংগীত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে। এই গীতটি মুকলি কৰে জানো আহক। আমাৰ গৌৰৱৰ প্ৰতীক স্বাধীনতা দিৱস উদযাপনৰ বাবে 13ৰ পৰা 15 আগষ্টলৈ ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰি এই অভিযানৰ অংশীদাৰ হওঁ। ঘৰে ঘৰে জাতীয় পতাকা অৰ্থাৎ ঘৰে ঘৰে তিৰংগ পতাকা হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সজাগতা তথা প্ৰসাৰৰ উদ্দেশ্যৰে 31 জুলাই 2022 তাৰিখত শীৰ্ষক গীতৰ ভিডিঅ' মুকলি কৰা হৈছে। হয় বন্ধুসকল, অসমৰ স্বনামধন্য শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত গীতটিৰ দৃশ্যৰূপ দেখি সঁচাকৈয়ে ভাল লাগিছে। আজিৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উন্মোচনী অনুষ্ঠানটিত ৰাজ্যবাসীক তেওঁলোকৰ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়, ধৰ্মীয় স্থান আৰু আন সকলো ৰাজহুৱা স্থানত 13ৰ পৰা 15 আগষ্টলৈ তিৰংগ উৰুৱাৰ আহ্বান জনোৱাৰ লগতে আত্মসহায়ক গোটসমূহে প্ৰায় 30 লাখ তিৰংগ তৈয়াৰ কৰাৰ কথাও ব্যক্ত কৰিছে। এই ক্ষেত্ৰত তেখেতে লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৰ্থিকভাৱে সবল লোকসকলক গোটসমূহৰ পৰা পতাকা ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ চৰকাৰে বস্ত্ৰ মন্ত্ৰালয়ৰ পৰা 50 লাখ পতাকা ক্ৰয় কৰিব বুলি জনাইছে। পতাকাসমূহ সুলভ মূল্যৰ দোকানত কেৱল 18 টকাত উপলব্ধ হ'ব আৰু তিৰংগ ক্ৰয়ৰ বাবে এই মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক অতিৰিক্তভাৱে 18 টকা প্ৰদান কৰা হ'ব। 11 আগষ্টৰ পৰা প্ৰভাত ফেৰী সমগ্ৰ অসমৰ
বিদ্যালয়সমূহে উলিয়াব দেশৰ ৭৫ বছৰীয়া স্বাধীনতাৰ উৎসৱত পদক্ষেপটিৰ সজাগতা সৃষ্টিৰ বাবে ২ৰ পৰা ১৩ আগষ্টলৈ প্ৰচাৰ অভিযানত যোগদান কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। প্ৰতিজন ভাৰতীয়ই HarGharTiranga.com ৱেবছাইটত তিৰংগ উত্তোলনৰ ফটো আপলোড কৰিব পাৰিব। স্বদেশ প্ৰেমৰ উজ্জীৱিত ঘৰে ঘৰে জাতীয় পতাকা এটা গণ আন্দোলন সুন্দৰভাৱে পালন হওক। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ সকলোৱে যাতে ২ৰ পৰা ১৫ আগষ্টলৈকে সামাজিক মাধ্যমৰ সকলো প্লেটফৰ্মত দেশৰ জাতীয় গৌৰৱ তিৰংগখনি নিজৰ প্ৰফাইল ছবি হিচাপে ৰাখি সন্মান প্ৰদৰ্শন কৰে। হৰ ঘৰ তিৰংগা শীৰ্ষক গীতটি প্ৰস্তুত কৰিছে কাদম্বৰী ক্ৰিয়েশ্যন। গীতটিৰ নিৰ্দেশনা ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা সমুজ্জ্বল কাশ্যপ। গীতটিৰ কথা শশাংকৰ সমীৰ আৰু সংগীত পৰাণ বৰকটকীয়ে। গীতটিৰ উদ্দেশ্য ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ লগতে সংগতি ৰাখি সমগ্ৰ ভাৰত উদযাপিত হৈ থকা আজাদী কা অমৃত মহোৎসৱৰ লগত জনসাধাৰণক দেশপ্ৰেমৰ বাণীৰে উদ্ধত হৈ ১৩ৰ পৰা ১৫ আগষ্টলৈ প্ৰতি ঘৰত তিৰংগ পতাকা উত্তোলন কৰি এই মহান অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ হৰ ঘৰ তিৰংগা থিম সংটো তৈয়াৰ কৰিছে। বন্ধুসকল, আপোনালোকে গম পালে এই গানটোৰ উদ্দেশ্য, এই গানটোৰ লক্ষ্য, এই গানটোৰ থিম কি, ঘৰে ঘৰে তিৰংগা বুলি কিয় গানটো বনোৱা হৈছে। এই গানৰ প্ৰতিটো বিষয়ে আপুনি গম পালে। আৰু 75 ইণ্ডিপেণ্ডেণ্ট ডে এবাৰ স্পেচিয়েল আৰু আজাদী কা অমৃত মহোৎসৱ এয়া কি আপোনালোকে বিতংভাৱে গম পালে এই ভিডিঅ'টোৰ দ্বাৰা। বন্ধুসকল, এইবাৰ ১৫ আগষ্ট আপোনাৰ সৈতে চেলিব্ৰেশ্যন কৰিম আৰু বৈশাখ গীতৰ চামে ৭৫তম স্বাধীনতা দিৱসৰ উপলক্ষে ইউনিক ভিডিঅ' আনিব চেষ্টা কৰিব আৰু আনিবও আপোনাৰ কাৰণে। তাৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক, ৰঙা বুটামটো দবাই বেল আইকনটো দবাই দিব। প্ৰতি ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰথমতে আপোনাৰ মোবাইলত পাব। ভিডিঅ'টো লাইক কৰিব, আমি মটিভেট হওঁ, শ্বেয়াৰ কৰিব, কাৰণ ইতিবাচক কথা আলোচনা কৰিছোঁ আপোনাৰ কাৰণে, আপোনাৰ ছ'চাইটিৰ কাৰণে, আপোনাৰ সমাজৰ প্ৰতিজন ব্যক্তিয়ে গম পাব লাগে এই ভিডিঅ'টোৰ উদ্দেশ্য। এই গানটো কি, ঘৰে ঘৰে জাতীয় পতাকা উৰুৱা উদ্দেশ্য। ঘৰে ঘৰে তিৰংগা পতাকা, ঘৰে ঘৰে তিৰংগা পতাকা। আহিছোঁ আজিলৈ, লগ পাম আন এটি সুন্দৰ ভিডিঅ'ত। নমস্কাৰ, জয় হিন্দ, জয় ভাৰত।